আহিলোঁ মই পাৰ্ক নহয় চানডুবি ক'ত আহি চানডুবি আহিছোঁ ন অঁ আমি চানডুবি পালোঁ আহি ন হাই হেল্ল' নমস্কাৰ ডিপি ডেপজিট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই এই চানডুবিৰ এটা মনোমোহা পৰিৱেশৰ মাজত আছোঁ আৰু চানডুবি মহোৎসৱ চাবলৈ আহিছোঁ আৰু এই মহোৎসৱ চাওঁতে এই চানডুবি বিলৰ নৌকা বিহাৰ কৰিছোঁ আৰু এই চানডুবি বিলৰ পৰাই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মই চানডুবি মহোৎসৱৰ কি পৰিৱেশ আপোনালোকক দেখুৱাম আৰু সকলো চাবলৈ বলক এই ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু কি হয় আপোনালোকক দেখুৱাই আছোঁ বলক আমি চাওঁগে চানডুবি মহোৎসৱ এই চানডুবি বিলৰ পৰাই ডিপি ডেপজিট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি এতিয়া আহি পাইছোঁ ক'ত চানডুবি হা আমি কি চাম চানডুবিত হা কি চাম চানডুবি কি চাম বলক কি চাম চানডুবি এই গাড়ী পাৰ্কিং হয় এইফালে এইবিলাক চব পাৰ্কিং ন আৰু এইফালে পূৰা মানুহ হয় এয়া চানডুবি শতিকাৰ বগী ৰাজ্যৰ ৰজা বগাসুৰ আৰু ৰাণী ধনদলীৰ ওপৰত জন্ম হৈছিল ৰাজকুমাৰী বগীজানী এই ৰাজ্যখন আছিল বাকী ৰজাসকলৰ বগীৰ ৰাজ্য ৰাজ্যৰ নাম বহাই তাইৰ নাম ৰাখিছিলে বগীজানী জন্মৰে পৰা বগীজানীয়ে প্ৰকৃতিৰ হাতে অভিন্ন কৰি ৰাখিছিল নিজৰ জীৱন সেয়েহে গাই ফুৰিছিল কৃষ্টিত প্ৰতিফলিত হৈ তাই জনগোষ্ঠী এগৰাকী শিল্পী আপোনালোকে যিটো ড্ৰেছ পিন্ধিছে এইটো ড্ৰেছ কি বুলি কয় এইটো যদি আমাৰ টাই ভাষাত কোৱা হয় তেতিয়াহ'লে কা নোক ইউং বুলি কয় কাৰ নক ইউং কা নোক জুং বা ইউং ইয়াৰ মিনিংটো মানে হৈছে পিকক ডান্স এই পিকক ডান্সটো টাই কমিউনিটি আমাৰ যিমানটা আছে নৰ্থ ইষ্টত যিমানটা টাই কমিউনিটি আছে গোটেইকেইটাৰে পিকক ডান্স আছে প্ৰত্যেকৰে অলপ বেলেগ বেলেগ ধৰণৰ ড্ৰেছটো বেলেগ বা কিবা এটা ষ্টেপবিলাক অলপ বেলেগ বেলেগ কিন্তু প্ৰত্যেকৰে মানে চিমিলাৰিটিও আছে যে একেটা ডান্সে আমাৰ গোটেইকেইটা কমিউনিটিৰে আছে বাকী আৰু বাকী কেইটাৰো আছে এই ডান্সটো কি বুলি কয় কানুক ইউং আচলতে খুব ভাল লাগিল আপোনালোকক লগ পাই পেলাই আৰু আপোনালোকৰ জনগোষ্ঠীয় নাচ আপোনালোকে দেখালে আৰু মানে কি আছে ইয়াতে মানে কেতিয়া এইবাৰে প্ৰথম আহিছে আমি আগৰবাৰো আহিছিলোঁ আপোনালোক ক'ৰ পৰা আহিছে আমি আমাৰ অৰিজিনেল অফিচ আছে আমাৰ শিমলুগুৰিত বাকী আমি ল'ৰা ছোৱালীবিলাক বেলেগ বেলেগ ঠাই মই নামৰূপৰ আৰু আছে ডিগবৈ তিনিচুকীয়া গোলাঘাট যোৰহাট ভাল লাগিল আৰু এজন আছে আমাৰ তাই ভাইটি এজন আছে আহোম হয় আৰু তোমাক লগ পোৱা তোমাৰ ড্ৰেছটো কেনেকুৱা এইটো কি বুলি কয় এইটো হৈছে ফাৰু হয় আৰু এইখন মানে এইটো টুপি নহয় এইটো ফাৰু নহয় আমি যেতিয়া এইটো বনাই লওঁ এইটো ফাৰু বুলি হৈ যায় যদি এখন আমি মেলি দিওঁ এইখন হৈছে আমাৰ গামোচা অসমীয়া ভাষাত এইটো আমি টাই ভাষাত ক'ম ফাঁচিত বুলি কয় আৰু এইটো হৈছে ফাঁচু এইটো মানে চোলা এইটো চোলা চোলাটো ফাঁচু বুলি কয় টাই ভাষাত আচলতে টাই ভাষাত এই চোলাটো আমি ফাঁচু বুলি কওঁ ন আৰু জেকেট ৱাচ কোট আৰু এই পেণ্টটো হৈছে কাংকেন আৰু যিটো পেণ্ট পিন্ধিছে এইটো কি বুলি কয় কাংকেন এইটো কাংকেং বুলি কয় টাও ভাষাত নহয় খুব ভাল লাগিল যে আপোনালোক ক'ৰ পৰা আহিছে মই আছোঁ তিনিচুকীয়া কাকপথাৰ মানে ইয়াত আপোনাৰ নৃত্য প্ৰদৰ্শন কৰিলে কেনেকুৱা চানডুবি মেলাত আহি কেনেকুৱা লাগে ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ ভালে লাগিছে আচলতে খুব ভাল লাগিল তোমাক লগ পাই পেলাই আগলৈ লগ পাম বুলি আশা থাকিল আৰু ঠিক আছে নতুন বছৰৰ শুভেচ্ছা ধন্যবাদ আপোনালোক সকলোৱে নতুন বছৰৰ শুভেচ্ছা দিলোঁ ভাল লাগিল এইটো বহুত ওজন আছে ন জানো বহুত ওজন আছে ন 10 কেজি ওজন এইটো লৈ পেলাই নাচিব লাগে আৰু যিটো আমাৰ মেইন পিককটো থাকে হয় তাৰ আৰু এইটো কি বুলি কয় এইকেইটা ইয়াত কষ্টিউমৰে এটা ভাগ কষ্টিউম এইবিলাক আপোনালোকে নিজে বনাই লৈছে এইখিনি আমাৰ থাইলেণ্ডৰ পৰা
থাইলেণ্ডৰ পৰা পঠিয়াই দিলে মানে থাইলেণ্ডৰ পৰা আনিছে এই ড্ৰেছটো আচলতে থাইলেণ্ডৰ যিবিলাক টাই কমিউনিটিৰ মানুহ আছে তেওঁলোকে ৱৰ্কশ্বপ দিবলৈ মাতিছিলে তেওঁলোকো আহিছিলে আৰু তাৰ পাছতে মানে তেওঁলোকে শিকাই যোৱাৰ পাছত আচলতে যিটো আমাৰ টাই ভাষা আছে এই ভাষাটো এতিয়া মানে আমাৰ যিবিলাক নতুন জেনেৰেশ্যন আছে তেওঁলোকে খুব নাজানে এতিয়া জনা হৈছেনে বাৰু বহুতে জানিছে ডিপ্ল'মা কৰিছে ডিপ্ল'মা মৰাণত কৰিছে। আমাৰ টাই চেণ্টাৰ আছে ৰিচাৰ্চ চেণ্টাৰ তাতো তেওঁলোকে ষ্টাডি কৰিব পাৰে ডিপ্ল'মা ল'ব পাৰে আৰু যিবিলাক কৰ্মশালা ইয়াত দি থকা হয় আমিও দিওঁ আৰু ইয়াত যেতিয়া আপোনালোকে যেতিয়া নাচ চাউকা কয় চাউকাটো মানে ইয়াৰ মিনিংটো কি চাউকৰ মানে হৈছে বহু ঈশ্বৰ মানে প্ৰভুক আমি চাউকা বুলি স্মৰণ কৰে হয় আপুনি ক'ব জানেনে টাই ভাষাটো ময়ো শিকিহে আছোঁ শিকি আছে লাৰ্ণাৰ আচলতে শিকিব লাগে নতুন প্ৰজন্মই আমাৰ যিটো কালচাৰ বা আমাৰ এইটো আদৰি লৈছে আপোনালোকে খুব ভাল লাগিছে আৰু আপোনালোকে এনেধৰণে অসমৰ ৰাইজক বা গোটেই পৃথিৱীত আপোনালোকে জনাব বিচাৰিছে আপোনাৰ কালচাৰটোৰ বিষয়ে খুব এটা ভাল লগা পদক্ষেপ আৰু যিটো নতুন জেনেৰেশ্যনে এই ভাষাটো আদৰি লৈছে বা আপোনালোকে কালচাৰটো আদৰি খুব ভাল লাগিছে আপোনালোকে এতিয়া আপোনালোকক সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰ শুভেচ্ছা জনাইছোঁ কিবা ক'ব নেকি আপুনি আমাৰ ছ'চাইটিখন আছে ষ্টাৰ ছ'চাইটি ফৰ টাই অফ ৰেষ্টুৰেণ্টছ আমাৰ এই টিমটোৱে আমি সংস্কৃতি ভাষা আৰু যিমানখিনি আমি পাৰোঁ আমি আকৌ উভতাই আনিবলৈ চেষ্টা কৰিছোঁ আৰু সেইখিনি কোনোবাই যদি এই আপোনালোকৰ এই কালচাৰটো জানিব বিচাৰে আপোনালোক নম্বৰটো আপোনালোকৰ আমাৰ ফেচবুক পেজত পাব পাৰে ষ্টাৰ ছ'চাইটি বুলি আছে তাত বিচাৰিব পাৰে আৰু ইউটিউব চেনেল আছে টাই অফ চেনেল বুলি তাতো আপোনালোকে চাব ঠিক আছে যদি পাৰোঁ মই আপোনালোকৰ লিংকটো ইয়াত দি দিম ঠিক আছে থেংক ইউ ধন্যবাদ ভাল লাগিল এনেকুৱাকৈ খৰিকাত দিবলৈ মানে ষ্টিক ৰেডি কৰি ৰাখিছে আপোনালোকে আহিলে চানডুবি যেতিয়া আহিব তেতিয়া আপোনালোকে ইয়াৰ মজা ল'ব পাৰিব আহক চানডুবি মেলালৈ আহক এনেকুৱা ধৰণৰ জনগোষ্ঠীয় খাদ্যবোৰ পাব আৰু এনেধৰণে ৰেডি কৰি ৰাখিছে দাদা আপোনাৰ ঘৰ ক'ত হা মধু কি ন ইয়াৰ পৰা কিমান দূৰ 5 কিলোমিটাৰ মানে এই মানে হাঁহিমেৰি ইয়াতে ন মানে এইটো চানডুবি এৰিয়াতে হয় অঁ মানে আপোনালোক সদায় আহি ইয়ালৈকে আপোনালোকৰ কেনেকুৱা এনে বেপাৰ কেনেকুৱা চেল কেনেকুৱা ভালে ভাল ন মানে ডেইলি কিমান ষ্টিক বনাই এনেকুৱা ষ্টিকবিলাক 100 ষ্টিক ডেইলি ষ্টিক হয় ন আৰু এনেকুৱা এটা ষ্টিকত কিমান হয় 100 টকা এনেকুৱা এটা ষ্টিকত আপোনালোকে আহক এই চানডুবি মেলালৈকে আৰু এনেকুৱা ধৰণে গাহৰি মাংস এনেকুৱা ষ্টিক পূৰা মানে খৰিকাত দিয়া গাহৰি খাব পাৰিব আৰু কি আছে মই দেখুৱাই আছোঁ বোলো আৰু চানডুবি মেলালৈ আহক এনেকুৱা ধৰণে যোনে পলু ভাল পায় এই পলু খাব পাৰিব এনেকুৱা ধৰণে পলু পোক দিয়া আছে আপোনালোকে ইয়াতে পলু খাব পাৰিব আৰু ইয়াত আইতা কি বনাই আছে এইটো পিঠা আৰু আপুনি এই বেঙেনা পিটিকা বনাই যদি বেঙেনা পিটিকা খাব ইচ্ছা কৰে বেঙেনা আচলতে এটা মানে ইয়াত মানে একদম গাঁৱলীয়া যিটো খাদ্য আমি যেনে গাঁৱত মানে ভোজ খাওঁ খানা খাওঁ এনেকুৱা ধৰণৰ পৰিৱেশত আপোনালোকে আহিলে চানডুবিত খানা খাব পাৰিব আৰু ইয়াত পিঠা বনাই আছে এই পিঠা মিঠাতেলটো সেইটো বেঙেনা পুৰিছে আৰু লগত কি দিছে গোটেইখিনি আছে ন বাইদেউটো ঘৰ ক'ত লোহাৰঘাট ন সদায় আহে প্ৰত্যেক বছৰে আৰু এইটো উৰাল বুলি কয় আৰু এই উৰালতে এই পিঠাগুড়ি খুন্দি আছে আৰু এই পিঠাগুড়িতে আপুনি দেখা পাব যে টেকলি মুখত দিয়া পিঠা ন ডেক্সি মুখত দিয়া পিঠা বনাবৰ কাৰণে ৰেডি কৰি আছে আৰু এই পিঠা বনাই তেওঁলোকে ৰাইজক খুৱাই আছে বা চানডুবি মেলালৈ আহিলে আপোনালোকে খাব পাৰিব ইয়াত কি আছে বাইদেউ নাৰিকল থাকিব হয় নাৰিকল থাকিব চিনি থাকিব আৰু গুড় থাকিব ন আপোনাৰ ঘৰ বাইদেউ ক'ত আমাৰ ঘৰ কোনবাৰী বুলি কয় মানে এই 5 দিন আপুনি ইয়াত থাকে আৰু এনেকৈ ইয়াতে আছো হয় আৰু এনেধৰণে উৰালত খুন্দি আৰু এনেকৈ পিঠাগুড়ি ৰেডি কৰি আছে পিঠা খুৱাবলৈ ডেক্সি মুখত দিয়া আৰু এনেধৰণে বেঙেনা পুৰা ৰেডি কৰি আছে বাইদেউসকলে ইয়ালৈকে আহক আৰু এয়া জুইশালত ভাত বনাই আছে আৰু আপোনালোক যদি আহে চানডুবি মেলালৈকে এনেধৰণে ইয়াতে খাদ্য খাব পাৰিব আৰু এয়া চৰুত ভাত ৰেডি হৈ আছে আৰু এয়া কি বনাইছে ককা এইটো দালি এয়া দালি বনাই আছে এয়া কোনো পিকনিক খোৱা নাই আমি ইয়াতে কিন্তু ইয়াত যিখন মেলা চানডুবি মেলা এই চানডুবি মেলাত আহিলে আপোনালোকে এনেধৰণে খাদ্যৰ সোৱাদ ল'ব পাৰিব আহক সকলোৱে এনেধৰণে খাবলৈ আৰু মোৰ লগত পিউ মা আছে আমি দেখুৱাই আছোঁ দাদা কি বনাই আছে ইয়াতে হা এয়া চুঙাত মাছ পুৰি আছে আৰু এই চুঙাত কি আছে ভাত চুঙাত দিয়া ভাত বনাই আছে ন বঢ়িয়া এয়া চুঙাত দিয়া ভাত বনাই আছে পিমা দেখিছা তুমি এয়া চুঙাত দিয়া ভাত বনাই আছে আৰু এইটো কি
এইটো চুঙাত দিয়া ভাতে এয়া চুঙাত দিয়া ভাত টোপোলা ভাত এয়া টোপোলা ভাত বনাই থৈছে আৰু এনেধৰণে চুঙাত ভাত বনাই আছে মাছ পুৰি আছে মাছ খাব পাৰিব আপোনালোকে এই চান্দুবি মেলালৈ আহিলে ইয়াৰ সোৱাদ ল'ব পাৰিব এনেকুৱা ধৰণৰ মাছ এই বিলৰে মাছ এই চান্দুবি বিলৰ মাছ এনেধৰণে পুৰা মাছ ইয়াতে মাছ পুৰি আছে একদম এটা নেচাৰেল পৰিৱেশত মাছ পুৰি আছে ধোৱা ধৰিছে বহুত দাদা আপোনালোকৰ ঘৰ ক'ত আপোনাৰ খামাৰত ন তো এনেকৈ আহক আপোনালোকে এনেকুৱা নেচাৰেল পৰিৱেশৰ মাজত চান্দুবিৰ মেলা উপভোগ কৰিব পাৰিব লগতে জনগোষ্ঠীয় খাদ্য যি আমাৰ মাছ পুৰা চুঙাত দিয়া ভাত পাতত দিয়া ভাত এই খাব পাৰি এই দাদাই ৰেডি কৰি আছে আপোনাক দেখুৱাই আছোঁ দাদা জুইত এয়া চুঙাত দিয়া ভাত ৰেডি হৈ আছে এয়া মাছ পুৰি আছে আৰু এয়া জহা চাউলৰ ভাত ন এই জহা চাউলৰ ভাত এই পাতত দিয়া ভাত বনাই আছে এনেধৰণে আপোনালোকে আহক ইয়াতে খাদ্য বনাই আছে এইটো কোনো পিকনিকস্থলী নহয় আমি চান্দুবি মেলাত আছোঁ আৰু মেলাৰ পৰিৱেশ দেখুৱাই গৈছোঁ কেনেদৰে জনগোষ্ঠীয় খাদ্যবিলাক বনোৱা হয় আৰু আপোনালোকে আহক এই খাদ্যৰ সোৱাদ ল'ব পাৰিব বলক আৰু কি আছে মই দেখুৱাই আছোঁ বলক আমি চান্দুবি মেলাত আহি পেলাই এয়া জনগোষ্ঠীয় খাদ্যৰ সোৱাদ লৈছোঁ এই খুব সুন্দৰকৈ ইয়াত তেওঁলোকে সজাই পৰাই দিছে কি আছে ইয়াতে এইটো পুৰা গাহৰি ন এইটো পুৰা গাহৰি আৰু এইটো মানে পৰ্ক কাৰী ন আৰু এইটো লাই গাহৰি আৰু এনেকুৱা ধৰণে দিছে আপোনালোকেও যদি আহে এনেকুৱা ধৰণে খাদ্য আৰু তিল আছে আলু পিটিকা আছে কচু আৰু এনেকৈ চালাড বুটৰ চাটনি আছে বুটৰ চাটনি আমাৰ পিমা খাই আছে পিমা খাইছে বঢ়িয়া জিউ ভাই হাই জিউ ভাই এইটো পূৰা খাই আছে কেনেকুৱা খাদ্য মজা ভাল লাগিছে ন মানে ভাল বনাইছেনে কৰবি কেনেকুৱা লাগিছে খাই বহুত ধুনীয়া ন সকলোৱে আহক কেনেকৈ ধৰণে পূৰা গাহৰিৰ পৰা আদি কৰি লাই গাহৰি আৰু পৰ্ক কাৰী এই গোটেই মজা ল'ব পাৰিব ধেমাজিৰ এখন ইয়াতে ষ্টল দোকান দেখিছোঁ ইয়াতে মানে গাহৰি মই দেখুৱালোঁ তাত কেনেকৈ গাহৰি এনেকুৱা ষ্টিকত কিমান কেনে আপোনালোকে আৰু ইয়াৰ লগত কি দিয়ে আপোনাক বনাই দিয়ে প্ৰত্যেক বছৰে ধেমাজিৰ পৰা আহে প্ৰত্যেক বছৰে এনেকৈ আহে মাজুলীৰ দোকান আছে বাইদেউ আপোনালোক আপোনাৰ কি মানে পুৰা এইটো কি মিছা মাছ এইটো পোৱা হয় এইটো মানে বাহিৰৰ আৰু এনেকুৱা ষ্টিক এনেকুৱা মিছা মাছৰ ষ্টিক কিমান দাম 100 টকা আৰু প্ৰত্যেক ষ্টিক 100 টকা এইটো চিকেন নহয় লোকেল নে এইটো ব্ৰইলাৰ আৰু কেঁকুৰাটো ধেমাজিৰ পৰা মাজুলীৰ পৰা কেঁকুৰা লৈ আহিছে কিমান দিনৰ কাৰণে আপোনাৰ 5 দিনৰ কাৰণে কেঁকুৰাৰ পৰা লৈ আহিছে কেনেকুৱা আপোনালোকে ছাপোৰ্ট কেনেকুৱা ৰাইজৰ সঁহাৰি জনাইছেনে মই আছোঁ আচলতে চান্দুবি এয়া চান্দুবি বিলৰ শোভা মজা লৈছোঁ চান্দুবি মহোৎসৱ আহিছিলোঁ এই মহোৎসৱত আহোঁতে এয়া নৌকা বিহাৰ কৰিছোঁ নাৱত উঠিছোঁ ককাই ইয়াত মানে কি মাছ ইয়াতে আছে নহয় আমাৰ ইয়াতে হয় চিতল পোৱা যায় আৰু মই দেখিছোঁ ককাই এই দূৰত সেইখন মানে ইয়াত দূৰত মানে এটা স্পট আছে নহয় তাত থাকিব পাৰি আপোনালোকে পাৰ কৰি দিয়ে তালৈকে পাৰ কৰি দিয়ে ন মানে তাত থকা খোৱা গোটেইখিনি তাতে দিয়ে আৰু ইয়াত বনৰীয়া হাতী আহিব নেকি তাত আহিলে মানে বনৰীয়া হাতী পাৰলৈকে আহে কিন্তু তাত মানে কেম্পত কোনো ডিষ্টাৰ্ব নিদিয়ে না এতিয়াও কথা থাকিব পাৰে তাতে এতিয়া আছে ন আপোনাৰ ঘৰ ক'ত মানে ৰাজাপাৰা গাঁৱত ন আচলতে এজন মানুহে ইয়াত নাৱত যদি উঠা যায় কিমান টকাকৈ লাগে 100 টকা পাৰ হেড 100 টকা মানে এনেকৈ গোটেই হেৰিটো ঘূৰাই দিয়ে ন আপোনালোকক এই গোটেই মই চান্দুবি মেলাখন দেখুৱালোঁ আৰু এতিয়া নৌকা বিহাৰ কৰিছোঁ আৰু নৌকা বিহাৰ কৰি গোটেই চান্দুবিৰ গোটেই মজাটো আপোনাক ল'ব বিচাৰোঁ মই আপোনালোকক এই গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ এবাৰ চাওক গোটেই এইফালে পিকনিক স্পট এটা আছে এইফালে পিকনিক স্পটটো সেইফালে য'ত পিকনিক খায় চান্দুবি পিকনিক স্পট আৰু এইফালে ইক' টুৰিজিমৰ সেই ৰিচৰ্টবিলাক আছে ইয়াতে আপুনি থাকিব পাৰিব আৰু এয়া বিলৰ একদম মাজৰ পৰাই এই চান্দুবিৰ মাজৰ পৰাই মই এই বিলৰ শোভা লৈছোঁ আৰু ককাই মোক চান্দুবি বিলটো পৰিভ্ৰমণ কৰাইছে আৰু ইয়াত আৰু কি আছে ইয়াত
মানে অক্টোবৰ নৱেম্বৰত এনে পৰিভ্ৰমণ চৰাইও আহে। অক্টোবৰ নৱেম্বৰত পৰিভ্ৰমী চৰাইবিলাক আহে, বাহিৰৰ যিবিলাক চৰাই অক্টোবৰ নৱেম্বৰ মাহত আহিলে যিবিলাকে বাৰ্ড চৰাই চাই ভাল পায় বাহিৰৰ চৰাইবিলাক ইয়াত আহিব। আৰু এই বিলখন এটা খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰাই মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মোৰ যিসকল অনুৰাগী আছে মোৰ চেনেলৰ আপোনাক দেখুৱাইছোঁ, আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সেইফালে চানডুবি মহোৎসৱ চলি আছে, তাত আমি আপোনাক দেখুৱালোঁ মহোৎসৱখিনি কেনেকুৱাকৈ চানডুবি মহোৎসৱ হয় গোটেইখিনি আপোনালোক দেখুৱালোঁ। আৰু এনেধৰণে সকলোৱে এনেধৰণে নৌকা বিহাৰ কৰি আছে, নাৱত উঠিব পাৰিব ককা। আৰু ইয়াত মানে কেতিয়াৰ পৰা ইয়াত মানে ইয়াত টুৰিষ্ট আহিবলৈ লয়, মানে কোনটো মাহত আহে ইয়াত বেছিকৈ? অক্টোবৰ নৱেম্বৰৰ পৰাই বেছি হয়, মানে অক্টোবৰ নৱেম্বৰৰ পৰা মানুহ বেছিকৈ ইয়ালৈ আহে নহয় জানো? আৰু আপোনালোকে যদি আহে অক্টোবৰ নৱেম্বৰ, এই ডিচেম্বৰ মাহতো জানুৱাৰী 1ৰ পৰা 5 তাৰিখলৈকে যিটো চানডুবি মহোৎসৱ হয় সেইখিনি সময়ত বেছি আহে নহয় জানো? হয়, এয়াই চানডুবিৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছোঁ, আৰু আপোনালোকে আহক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মজা লওক। আৰু আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ। এয়া হ'ল চানডুবি বিল। খুব এটা ভাল লগা এটা পৰিৱেশ, আৰু ইয়াত প্ৰকৃতিৰ মাজত আছোঁ, এখন বিলৰ মাজত আছোঁ, আৰু আপোনালোকো এই পৰিৱেশটো কেনেকুৱা লাগে দেখুৱাইছোঁ, আৰু এনেধৰণে নৌকা বিহাৰ কৰিছোঁ। আৰু আপোনালোকে আহক এই চানডুবি বিললৈকে, আৰু চানডুবিৰ এজন মজা লওক। ককাই এই যিটো হাতীবিলাক সেইটো পাৰৰ পৰা এইটো পাৰলৈ এই ভেটফুল খাবলৈ আহে, হয় মানে সেইটো পাৰৰ পৰা এইটো পাৰলৈকে আহে, মানে ভেটফুলবিলাক খাবলৈ হাতী সাঁতুৰি আহে এইটো পাৰলৈকে। মানে ইয়াত পাৰত থকা মানুহৰ কিবা অনিষ্ট কৰে নেকি? এতিয়ালৈ কোনোদিন তেনেকুৱা অঘটন ঘটা নাই। আৰু দিনত ওলাই নে ৰাতি আহে? কেতিয়াবা দিনতো আহে, বা ধৰক এতিয়া মানুহে নাও চলাই আছে বা নাৱত উঠি আছে সেইখিনি সময়ত আহিব পাৰে, আহিব পাৰে কেতিয়াবা। এনেকুৱা হৈছে নেকি কেতিয়াবা? মানে মানুহ যদি ভিৰৰ কম হয় তেতিয়া আহি যায়। অঁ, ভিৰ কম হ'লে হাতী আহি যাব পাৰে, মানে সেইটো আশংকা থাকে। আৰু তেতিয়া এই যিখিনি ধৰক কোনোবাই যদি ইয়াত নাও চলাই তেতিয়া অনিষ্ট কৰিব পাৰে নেকি? এতিয়ালৈকে হোৱা নাই, বা ইহঁতে অকল ফুল খাবলৈ ইয়ালৈকে আহে। সেইটো ফালে আমাৰ সেইফালেতো কামৰূপ জিলাই হয়, সেইটো ৰাজাপাৰা নহয় জানো? সেই ৰাজাপাৰা ন? আৰু এইখিনি কি কয় আমাৰ য'ত চানডুবি মহোৎসৱ হৈ আছে সেইখিনি ঠাইখিনি মানে আমি চানডুবিৰ পাৰে বুলি কওঁ। চানডুবিৰ পাৰ, আৰু সেইটো পাৰে ৰাজাপাৰ। আৰু চানডুবিৰে এইটো আমি ছাগলচাৰী পাহাৰ। ছাগলচাৰী, সেইখন হ'ল ছাগলচাৰী পাহাৰ। আৰু এইফালে হৈ আছে মেলাখন, ইয়াতে হৈ আছে মেলাখন, আৰু এইফালে আছে ছাগলচাৰী পাহাৰ নহয়? আৰু তাতো মানুহ আছে, মানুহ নাই। সেইটো পাৰে এনে শুনিছোঁ ৰাজাপাৰা সেইটো পাৰে নেকি? নহয়, ৰাজাপাৰা এই আৰু এই চানডুবিৰ এটা সুন্দৰ পৰিৱেশৰ মাজৰ পৰা মই ডিপি দেৱজিৎ চেনেলৰ পৰা আপোনালোকক বিদায় লৈছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো যদি কোনো নতুনকৈ শ্বেয়াৰ কৰি দিব, আৰু সকলোৱে ভিডিঅ'টো চাবলৈ মোৰ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ ইয়াৰ পৰা চানডুবিৰ পৰা, সকলোকে বাই বাই লৈছোঁ।